ৰিফিলটো এতিয়াহে শেষ হ'ব পালেনে মানে বস্তু এটা লিখিব লাগিছিল মানে এতিয়া কি কৰোঁ তাৰ লগত ৰিফিলটো কলম আছে কিজানি তাৰ পৰা কলমটো খুজোঁ ৰচোন কি কয় সি ইয়াতো কম বস্তু নহয় কলমটো দিবনে নাই বা যাই কিনে খুজিয়ে চাই এবাৰ দিলে দিব নিদিলে নাই আৰু নহ'লে এটা কিনি আনিব লাগিব এই তোৰ কলমটো দেচোন কিয় লাগে লাগে এই কিবা এটা কাম আছে কি কাম কি কাম তোক মই পিছত কম তই কলমটো দে না নাই নিদিওঁ মোৰ কলম মই দিব নোৱাৰোঁ আৰে তোৰ কলমটো কিয় দিব নোৱাৰ কচোন ক কিনো কৰিম তোৰ কলমটো নি মই কি বা কৰ তই একো নকৰোঁ দে একো নকৰোঁ যদি কিয় লাগে আৰে লাগে তোৰ কলমটো এটা কাম আছে বস্তু এটা লিখিব লাগে কি বস্তু লিখিবি আৰে কিবা এটা লিখিম মই নাই মই দিব নোৱাৰোঁ তোক কলম হয় নেকি সঁচাই নিদিয় য়েছ সঁচাই হয় নেকি চা কিন্তু মনত ৰাখিম মই তই আহিবি আমাৰ ঘৰত তোক যদি নালাত দুবাৰ মাৰিব নোৱাৰোঁ মোৰ নাম ইনামুল নহয় মনত ৰাখিবি কথাটো